নমস্কাৰ স্মাৰ্ট নেক্সটৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গুণোৎসৱ 2025 কেনেদৰে অনুষ্ঠিত কৰা হ'ব, বিদ্যালয়সমূহে কি কি বিষয়ত গুৰুত্ব দিব লাগিব, নেডেল টিচাৰ বা অন্যান্য টিচাৰসকলৰ দায়িত্ব কি হ'ব, এলু বা এক্সটাৰ্নেল ইভেলুৱেটৰৰ ডিউটি কি হ'ব বা নতুন কি সালসলনি কৰা হৈছে এই গুণোৎসৱত, এই সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জানিবৰ বাবে আমি মাষ্টাৰ ট্ৰেইনাৰ ডক্টৰ জয়ন্ত কলিতা ছাৰক লগ কৰিছিলোঁ। তেখেত হৈছে এছিষ্টেণ্ট প্ৰফেচৰ কাম কোঅৰ্ডিনেটৰ IQAC মাছবাট কলেজ। তেখেতে এই ভিডিঅ'টোত গুণোৎসৱৰ বিষয়ে সকলো বিষয় সুন্দৰভাৱে দাঙি ধৰিছে। এই ভিডিঅ'টো ভালদৰে চালে আপোনাৰ বেলেগকৈ ট্ৰেইনিং লোৱাৰ প্ৰয়োজন নাথাকিব। ইয়াত কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্টত সুধিব পাৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ছাৰৰ লগত এই বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাক স্মাৰ্ট নেক্সটৰ মজিয়ালৈ স্বাগতম জনালোঁ। ধন্যবাদ। আমি গুণোৎসৱৰ বিষয়ে আপোনাৰ পৰা কিছু জানিম। হয়। প্ৰথমে আমি জানিব খুজিম 6th ৰাউণ্ড অৰ্থাৎ গুণোৎসৱ 2025 কেনেদৰে অনুষ্ঠিত কৰা হ'ব। হয়, গুণোৎসৱ 6 ৰাউণ্ডটো আমাৰ ইতিমধ্যে যি 5টা ৰাউণ্ড হৈ গ'ল, এতিয়া 6 ৰাউণ্ড গুণোৎসৱত আগৰ দৰেই আমাৰ দুটা পৰ্যায়ত হ'ব। দুটা মানে টোটেল 3টা পৰ্যায়ত আমাৰ হ'ব। দুটা পৰ্যায় মানে মই এইটো কৈছোঁ যে ইভালুৱেশ্যনটো দুটা দিনত হ'ব। এটা দিন চেল্ফ ইভালুৱেশ্যন আৰু এদিন মানে এক্সটাৰ্নেল ইভালুৱেশ্যন। তাৰ ভিতৰত আমাৰ 3টা ফেজত হ'ব। মুঠ 35খন জিলাত 35খন জিলাক সামৰি এবাৰ আমাৰ অসমত গুণোৎসৱ অনুষ্ঠিত হ'ব। আৰু এই 35খন জিলাত ভিতৰত বিশেষকৈ আমাৰ বজালী জিলা আৰু তামোলপুৰ জিলা, এই দুইখন জিলাত আচলতে তেওঁলোকৰ নিজা এডমিনিষ্ট্ৰেশ্যনে নহয়, এইটো আমাৰ তামোলপুৰ জিলাৰ কাৰণে বাক্সা জিলাই আৰু বজালীৰ কাৰণে বৰপেটা জিলাই সেইখিনি দায়িত্ব লৈ পেলাই গুণোৎসৱখিনি অনুষ্ঠিত কৰিব। গতিকে ইয়াত যি দুটা দিনৰ যি ইভালুৱেশ্যন হ'ব, ইয়াত গোটেই অসম জুৰি মুঠ প্ৰায় 42,000 পৰা 44,000 বিদ্যালয়ে এই গুণোৎসৱ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব আৰু প্ৰায় 39 লাখ ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে এইটো এটা অসম চৰকাৰৰ খুব এটা সুন্দৰ প্ৰচেষ্টা। এই গুণোৎসৱ প্ৰক্ৰিয়াৰ জৰিয়তে আচলতে আমাৰ চৰকাৰী খণ্ডৰ বা যিখিনি টি গাৰ্ডেন মেনেজমেণ্ট স্কুল আছে সেইখিনিকো সামৰি লোৱা হৈছে, বা আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সেইখিনিকো সামৰি লোৱা হৈছে। এই গোটেই স্কুলবিলাকৰ আভ্যন্তৰীণ দিশটোৱে হওক বা যিখিনি তেওঁলোকৰ স্কলাষ্টিক স্কলাষ্টিক এই গোটেই বস্তুবোৰ মানে কোৱালিটি এছেছমেণ্ট কৰিবৰ কাৰণে বা তেওঁলোকক এই বিষয়টো জানিবৰ কাৰণে বিদ্যালয়বোৰৰ গুণগত মানদণ্ড কেনেকুৱা পৰ্যায়ত আছে সেইবোৰ জানিবৰ কাৰণে আৰু ইয়াৰ জৰিয়তে যিখিনি সমস্যা ওলাই আহে সেই সমস্যাবোৰ সমাধান কৰি ভৱিষ্যতে যাতে বিদ্যালয়বোৰক আৰু এটা ভাল পৰ্যায়লৈ লৈ যাব পাৰি, সেইটো এটা চিন্তাৰে অসম চৰকাৰে এইটো এটা খুব সুন্দৰ প্ৰচেষ্টা লৈছে। আৰু তেনেধৰণে এইবাৰ গুণোৎসৱটো উদযাপন হ'বৰ কাৰণে গৈ আছে, যিটো আমাৰ জানুৱাৰী মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। বিদ্যালয়সমূহৰ গ্ৰেডিংসমূহ কেনেধৰণৰ হ'ব বা বিদ্যালয়সমূহে কোন কোন বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব? হয়, বিদ্যালয়সমূহৰ গ্ৰেডিং বুলি ক'লে আমাৰ আগৰ যি গুণোৎসৱ হৈছিল সেই গুণোৎসৱত যেনেকৈ A+ গ্ৰেড আছিল, A গ্ৰেড আছিল, B গ্ৰেড আছিল, C গ্ৰেড আছিল, D গ্ৰেডো আছিল, ঠিক একেধৰণে এইবাৰো গ্ৰেডিঙৰ ব্যৱস্থাবোৰ আছে। আৰু গ্ৰেডিঙৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহে ন' ডাউট যে বিদ্যালয়সমূহে প্ৰত্যেকখন বিদ্যালয়ে বিচাৰে যে এটা ভাল গ্ৰেড পাওক, কিন্তু সেই ভাল গ্ৰেড পাবলৈ যাওঁতে যে বিদ্যালয়সমূহে যাতে কোনো ধৰণৰ মেল প্ৰেক্টিছ নকৰে, এটা ভাল এটা মানে ট্ৰান্সপাৰেণ্ট ৱেত গৈ পেলাই গুণোৎসৱ প্ৰক্ৰিয়াটো অনুষ্ঠিত কৰে, সেইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে। আৰু পুৰস্কাৰৰো ব্যৱস্থা আছে যে আটাইতকৈ ভাল কোনখন জিলাই পাৰফৰ্ম কৰিছে তেওঁলোকৰ কাৰণেও এটা বিশেষ পুৰস্কাৰ ব্যৱস্থা আছে, দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰ। কিন্তু এইবাৰ গুণোৎসৱত আৰু এটা বিশেষ উল্লেখযোগ্য কথা যে চৰকাৰে এটা পুৰস্কাৰ ঘোষণা কৰিছে, সেইটো হ'ল কি যে কোনখন জিলাই তেওঁলোকে পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত যদিও মানে প'ৰ বা তেওঁলোকে ৰেংকিঙত অহা নাই, হয়তো তেওঁলোকে 15, 16 বা 20, 25 যিয়ে নহওক তেনেকুৱা ৰেংকত আছে, কিন্তু তেওঁলোকে কামবোৰ খুব ট্ৰান্সপাৰেণ্টলি কৰিছে, তেতিয়াহ'লে সেইটো কাৰণেও কিন্তু এইবাৰ চৰকাৰৰ ফালৰ পৰা এটা পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। এইটো এটা খুব আচলতে সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। কোন কোন বিষয়ৰ ওপৰত কিমান কিমান মাৰ্ক থাকিব, ধৰি লওক স্কলাষ্টিক বা স্কলাষ্টিক ইত্যাদি ধৰণৰ বিষয়ৰ ওপৰত? বিদ্যালয়সমূহৰ মাৰ্কিঙৰ ক্ষেত্ৰত যিহেতু আমাৰ 90% স্কলাষ্টিকতে আছে, গতিকে ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ একাডেমিক পাৰফৰ্মেঞ্চটো কেনেকুৱা
সেইটোৰ ওপৰতে যিহেতু বেছিভাগ গুৰুত্ব দিয়া হৈছে 90% আৰু বাকী 10% আছে সেইটো আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ বাকী যি মানে কোৰ্চ স্কলাষ্টিক যিখিনি বিষয় আছে সেইখিনি বস্তু আছে তাত 10% আছে অনলি গতিকে মেজৰ পাৰ্টটো তাৰমানে 90% যিহেতু ষ্টুডেণ্ট পাৰফৰ্মেঞ্চৰ ওপৰতে তেওঁলোকৰ একাডেমিক পাৰফৰ্মেঞ্চ বিশেষকৈ তেওঁলোকৰ যিখিনি কুৱেশ্যন পেপাৰ আহিব তেওঁলোকক যিটো ইভালুৱেশ্যন কৰা যাব পেপাৰখনৰ জৰিয়তে তাতে নম্বৰ আছে আৰু বিদ্যালয়সমূহে সেইখিনি যদি ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱায় তেতিয়াহ'লে প্ৰত্যেকখন বিদ্যালয় এখন এটা ভাল গ্ৰেড পাবৰ কাৰণে সক্ষম হ'ব এতিয়া আমাৰ দুটা দিন থাকিব এটা হ'ল সেল্ফ ইভ্যালুৱেশ্যন আৰু এটা এক্সটাৰ্নেল ইভ্যালুৱেশ্যন এতিয়া সেল্ফ ইভ্যালুৱেশ্যনত এখন বিদ্যালয়ে কি কৰিব লাগিব আৰু এক্সটাৰ্নেল ইভ্যালুৱেশ্যনৰ দিনা স্কুলখনে কি কৰিব লাগিব হয় সেল্ফ ইভালুৱেশ্যনৰ দিনা বিদ্যালয়খনৰ বিশেষ কৰিবলগীয়া একো নাথাকে সেল্ফ ইভালুৱেশ্যনৰ দিনা এটা মেজৰ কাম হ'ল যে তেওঁলোকক আমাৰ ক্লাছ 1ত আমাৰ স্কিলৰ কুৱেশ্যন নাই ক্লাছ 2 অনৱাৰ্ডছ মানে আপ টু 9 যিহেতু আমাৰ 1ৰ পৰা 9লৈকে ইভালুৱেশ্যন প্ৰক্ৰিয়াটো হ'ব ষ্টুডেণ্টৰ কাৰণে ক্লাছ 10ৰ নহয় আৰু 1ৰ যদিও মানে ইভালুৱেশ্যন প্ৰক্ৰিয়াটোত সামৰি লোৱা হৈছে কিন্তু তেওঁলোকৰ কাৰণে স্কিলৰ কুৱেশ্যন নাই গতিকে ক্লাছ 2ৰ পৰা 9লৈকে তেওঁলোকৰ সেল্ফ ইভালুৱেশ্যনৰ দিনা তেওঁলোকৰ বিশেষকৈ ৰিডিং স্কিলটো তেওঁলোকৰ ৰিডিং স্কিলৰ ওপৰত তেওঁলোকৰ কুৱেশ্যন মানে তেওঁলোকৰ ৰিডিং স্কিলটো ল'ব বিদ্যালয় নিজাকৈ আৰু তেওঁলোকৰ এটা ফৰ্মেট থাকিব সেই ফৰ্মেটত তেওঁলোকে প্ৰত্যেকজন ষ্টুডেণ্টক ৰিডিং স্কিল লওঁতে আউট অফ 3 কিমান নম্বৰ পাইছে সেইমতে তেওঁলোকে বিদ্যালয়খনে নিজাকৈ মাৰ্কিং কৰি ৰাখিব আৰু সেই মাৰ্কিংটো তেওঁলোকে ৰেকৰ্ড ৰাখিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ যিদিনা যাব এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন এক্সটাৰ্নেল ইভালুৱেটৰ যিজন থাকিব তেওঁ কি কৰিব যে সেই যিটো সেল্ফ ইভালুৱেশ্যনৰ দিনা তেওঁলোকে মাৰ্কিং কৰি ৰাখিছে সেই মাৰ্কিংটো শুদ্ধ প্ৰক্ৰিয়াত হৈ আছেনে নাই বা একুৰেট হৈছেনে নাই বা ট্ৰান্সপাৰেণ্ট হৈছেনে নাই সেইখিনি চাবৰ কাৰণে কি কৰিব তাৰপৰা মিনিমাম 5% বুলি নকৈ ধৰক 5জন 6জন এনেকুৱা কেতিয়াবা কোনোবা ক্লাছত যদি খুব কম সংখ্যক ষ্টুডেণ্ট আছে ধৰক 10জনহে মাত্ৰ ষ্টুডেণ্ট আছে গতিকে যদি সময় অনুমতি দিয়ে তেতিয়াহ'লে সেই 10জন ষ্টুডেণ্টৰে এক্সটাৰ্নেল ইভালুৱেটৰজনে সেইখিনি টেষ্টিং কৰি চাব আৰু যদি দেখে যে বিশেষ ডিফাৰেঞ্চ নাই মাৰ্কিং মানে ইভালুৱেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে নিজাকৈ কৰা আৰু এক্সটাৰ্নেলে কৰাৰ মাজত যদি বেছি ডিছক্ৰিপেঞ্চি দেখা নাই তেতিয়াহ'লে সেই মাৰ্কখিনি যিদিনা সেল্ফ ইভালুৱেশ্যনৰ দিনা তেওঁলোকে মাৰ্কিং কৰি থৈছিলে সেইখিনিকে উঠাই দিবৰ কাৰণে অনুমতি দিব আৰু যদি কিবা ডিছক্ৰিপেঞ্চি মেজৰ ডিছক্ৰিপেঞ্চি দেখা পায় তেতিয়াহ'লে পুনৰ তেওঁলোকৰ শিক্ষকৰ জৰিয়তে সেই যিটো ৰিডিং স্কিলটো ল'বৰ কাৰণে দিব আৰু বাকী সেল্ফ ইভালুৱেশ্যন বুলি ক'লে কেইদিনমান আগতেই তেওঁলোকে অনলাইন জৰিয়তে স্কুল ইভালুৱেশ্যনৰ এখন ফৰ্মেট থাকিব যিটো অনলাইন পৰ্টেলত এভেইলেবল হ'ব আৰু সেই অনলাইনত জৰিয়তে তেওঁলোকে বিদ্যালয়ৰ মূল্যায়নৰ যিখন ফৰ্ম তাত বিভিন্ন ধৰণৰ মানে ডেছক্ৰিপ্টৰ আছে সেইখিনি তেওঁলোকৰ আছে নাই ইয়েছ ন বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰেৰে তেওঁলোকে সেইখন ফিল আপ কৰি থ'ব আৰু সেইখন ফিল আপ কৰি অনলাইন ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পিছত সেইখন এক্সটাৰ্নেল ইভালুৱেটৰে তেওঁ পৰ্টেলত গৈ পেলাই তেওঁ পৰ্টেলত মানে তেওঁ নিজাকৈ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই লগ ইন কৰি তেওঁ মোবাইল এপৰ জৰিয়তে হওক বা ডাইৰেক্ট পৰ্টেলত গৈ পেলাই তেওঁ সেইখন চাব পাৰিব আৰু সেইখন এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা এক্সটাৰ্নেলে সেইখন বিদ্যালয়ে ফিল আপ কৰাৰ দৰে বস্তুবোৰ সঠিক হৈ আছেনে নাই যদি সঠিক হৈ আছে তেনেধৰণে থাকিব আৰু যদি নাথাকে তেতিয়াহ'লে এডিট কৰি ল'ব পাৰিব এক্সটাৰ্নেল ইভালুৱেশ্যনে যদি ক'ৰবাত বিদ্যালয়ে ইয়েছ দি থৈছে কিন্তু হ'ব লাগিছিল ন তেতিয়াহ'লে এক্সটাৰ্নেল ইভালুৱেটৰে সেইটো ন কৰিব পাৰিব এনেধৰণে এক্সটাৰ্নেল ইভালুৱেটৰেও সেই স্কুল ইভালুৱেশ্যনৰ ফৰ্মখন ছাবমিট কৰিব এক্সটাৰ্নেল ইভ্যালুৱেশ্যনৰ দিনা পুৱাৰ পৰা আবেলি পেকেজিং কৰালৈকে কোনটো টাইমত কি কৰিব লাগিব বা টাইম কেনেদৰে মেইনটেইন কৰিব লাগিব বিদ্যালয়সমূহে হয় টাইম মেইনটেইনিংটো খুব জৰুৰী কথা তাৰমানে এক্সটাৰ্নেল ইভালুৱেটৰজনে ৰাতিপুৱা তেওঁ মৰ্ণিং এছেম্বলি হোৱাৰ আগতে গৈ বিদ্যালয়খনত উপস্থিত হ'ব লাগিব কিয়নো মৰ্ণিং এছেম্বলিও ইভালুৱেশ্যনৰ এটা মানে পাৰ্ট হয় গতিকে তেওঁ আৰম্ভণিৰ পৰা মৰ্ণিং এছেম্বলি চাব লাগিব মৰ্ণিং এছেম্বলিত যিকেইটা ডেছক্ৰিপ্টৰ দিয়া আছে যিকেইটা ক্ৰাইটেৰিয়া দিয়া আছে এছেম্বলিত এইকেইটা থাকিব লাগিব সেইধৰণে তেওঁৰ মাৰ্কিং হ'ব গতিকে তেওঁ আৰম্ভণিৰ পৰা সেইখিনি বিষয় চাই থাকিব লাগিব গতিকে মৰ্ণিং এছেম্বলি ৰাতিপুৱা যিটো আমাৰ নিৰ্ধাৰিত সময় দিয়া আছে আমাৰ সময়সূচীখন আচলতে আমাৰ প্ৰত্যেকজন মানে হেড শিক্ষক মানে প্ৰধান শিক্ষক নডেল টিচাৰ তাৰপিছত আমাৰ যিসকল লাইচেঞ্চ অফিচাৰ বা এক্সটাৰ্নেল ইভালুৱেটৰ এই প্ৰত্যেককে আমাৰ যিখন আমাৰ মেনুৱেল সেই মেনুৱেলখন দিয়া হৈছে তেওঁলোকে সেইখন তাতে গাইডলাইন খুব ধুনীয়াকৈ দিয়া আছে সেইখিনি তেওঁলোকে টাইম শ্বেডিউলটো পাব কিন্তু কেতিয়াবা কি হয় যদিও টাইম টেবুল এটা দিয়া আছে কেতিয়াবা ল'ৰা ছোৱালীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা টাইম টেবুলটো অকণমান ইফাল সিফাল হ'ব পাৰে সেইটোত
বাধা নাই কিন্তু মৰ্নিং এছেম্বলি টাইমটো সবৰ কাৰণে একেই গতিকে মৰ্নিং এছেম্বলি হোৱাৰ পিছতে এক্সটাৰ্নেল ইভালুৱেটৰজনৰ কাম হ'ব যে তেওঁলোকে সেই যিবোৰ আমাৰ কুৱেশ্যন পেপাৰ সেইদিনাখনৰ কাৰণে থাকিব এই কুৱেশ্যন পেপাৰবোৰ মানে আনি থোৱা আছে ইনটেক আছে নে নাই সব ঠিকে আছে নে নাই সেইটো চেক কৰি দিব আৰু তেওঁৰ প্ৰেজেণ্টত কুৱেশ্যন পেপাৰবোৰ খুলিব আৰু সেইখিনি সময়ত ষ্টুডেণ্টবোৰ নিজা চিট প্লেন অনুযায়ী তেওঁলোকে বহিবগৈ আৰু এক্সটাৰ্নেল ইভালুৱেটৰে ৰুমলৈ যোৱাৰ আগতে পৰীক্ষা আৰম্ভ হোৱাৰ আগতে যেতিয়া ৰুমলৈ যাব তাৰ আগতে যিসকল ইনভিজিলেটৰ থাকিব সেইদিনা পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সেই ইনভিজিলেটৰবিলাক সাধাৰণতে সেইখন বিদ্যালয়ৰ নহয় নিয়ম অনুসৰি তেওঁলোকক বেলেগ বিদ্যালয়ৰ পৰা অনা হয় আৰু তেওঁলোকে নিজৰ স্কুলৰ টিচাৰে তাৰমানে ইনভিজিলেশ্যন ডিউটি কৰিব নোৱাৰে গতিকে সেইকাৰণে এই বিষয়টো এক্সটাৰ্নেল ইভালুৱেটৰজনে জনা দৰকাৰ যে সেইখন বিদ্যালয়ৰ শিক্ষকে ইনভিজিলেশ্যন ডিউটি কৰিব নোৱাৰে গতিকে তেওঁ হয়তো এনচিঅ'ৰো কৰিব লাগিব কোনকেইজন টিচাৰে ইনভিজিলেশ্যন ডিউটি কৰিব যদি সম্ভৱ হয় তেওঁলোকৰ লগত আগতীয়াকৈ চিনাকি হৈ আৰু তেওঁলোকক ডিউটি কেনেধৰণে কৰাটো তেওঁ বিচাৰে বা নিয়ম অনুসাৰে যিটো ডিউটি হ'ব লাগে সেইখিনি কথা তেওঁলোকক আগতীয়াকৈ 3-4 মিনিটৰ ভিতৰত যদি তেওঁলোকক বুজাই দিয়া হয় পৰীক্ষাটো খুব সুন্দৰভাৱে পৰিচালিত হ'ব আৰু এটা লগতে মন কৰিবলগীয়া কথা এক্সটাৰ্নেল ইভালুৱেটৰজনে এটা কথা জনা দৰকাৰ যে বিদ্যালয়খনত সেইদিনা সেই পেৰেণ্ট স্কুলখনৰ তাৰমানে তেওঁৰ প্ৰধান শিক্ষক আৰু নডেল টিচাৰ এই দুজনৰ বাহিৰে বেলেগ কোনো টিচাৰ তাত উপস্থিত থাকিব নোৱাৰে এনেকুৱা দেখা যায় যে কিছুমান স্কুলৰ টিচাৰৰ বেলেগ স্কুললৈ তেওঁক ডেপুট কৰা নাই সেইদিনাখন তেওঁ ঘৰত নাথাকি সেইদিনা নিজা স্কুলত আহি গ'ল গতিকে তেওঁ আহি গৈ মানে এনেকুৱা হ'ব পাৰে যে মোৰ শিক্ষা হেতু এটেণ্ডেঞ্চ দিব লাগে গতিকে মোৰ এবচেণ্ট যাব মই স্কুললৈ আহিছোঁ এনেকুৱা ধৰণৰ কিছুমান শিক্ষকে ক'ব খোজে কিন্তু আহিব পাৰে তেওঁলোকে এটেণ্ডেঞ্চ দিব পাৰে কিন্তু তেওঁলোকক কোনো কাৰণতে ৰুমলৈ যোৱাৰ অনুমতি নাই গতিকে তেনেকুৱা ধৰণৰ যদি কিবা চিটুৱেশ্যন এৰাইজ হয় বা তেনেকুৱা ধৰণৰ যদি চকুত পৰে এক্সটাৰ্নেলৰ তেতিয়াহ'লে সেইখিনি ইমিডিয়েটলি তেওঁ ইনফৰ্ম কৰিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো এক্সটাৰ্নেলৰ এটা দায়িত্ব তাৰপিছত সেই যিখিনি চিট প্লেন এৰেঞ্জ হ'ল চিট প্লেন এৰেঞ্জ মতে ষ্টুডেণ্টবোৰ যেতিয়া বহিলে এক্সটাৰ্নেলে এজ পাৰ চিট প্লেন ষ্টুডেণ্টবোৰ বহিছেনে নাই সেইটো ভেৰিফাই কৰাটো এক্সটাৰ্নেলজনৰ দায়িত্ব কিয়নো ক্লাছ 3 ল'ৰা ছোৱালীৰ লগত 3 ল'ৰা ছোৱালী বহিব নোৱাৰে ক্লাছ 2 ল'ৰা ছোৱালীৰ লগত 2 বহিব নোৱাৰে ধৰি ল'লোঁ মই যদি ক্লাছ 7ৰ ষ্টুডেণ্ট হওঁ তেতিয়াহ'লে মোৰ সোঁ চাইডে মোৰ বাওঁ চাইডে মোৰ সন্মুখ ভাগত মোৰ বেক চাইডে এই 4টা দিশত তাৰমানে ক্লাছ 7ৰ ল'ৰা ছোৱালী থাকিব নোৱাৰিব মই যদি ক্লাছ 7ৰ হওঁ গতিকে মোৰ ৰাইটত বেলেগ এটা ক্লাছৰ থাকিব লাগিব লেফ্টত বেলেগত ফ্ৰণ্টত বেকত তেনেকৈ বেলেগ ধৰণৰ ষ্টুডেণ্ট থাকিব লাগিব এইটো আমাৰ চিট প্লেনৰ নিয়ম কিন্তু প্ৰশ্ন এইখিনিতো হয় কিছুমানে প্ৰশ্ন কৰে যে যদি স্কুলখন কেৱল ছেকেণ্ডাৰী স্কুল হয় য'ত কেৱল ক্লাছ 9 আছে তাত সেইটো কেনেকৈ সম্ভৱ এইটো আচলতে প্ৰতিটো সমস্যাৰে সমাধান আছে আৰু তাত আমাৰ এখন ডেস্কত য'ত আমি 4জনীয়া বহা ডেস্ক সেই 4জনীয়া বহা ডেস্কত আমি 2জনকৈ বহাৰ কাৰণে এটা মানে প্ৰক্ৰিয়া এটা দিয়া আছে আৰু সেইখন আমাৰ যিখন গাইডলাইন আমাৰ যিখন মেনুৱেল হেণ্ডবুক যিখন দিয়া আছে সেইখন ক্লাছ মেবি পেজ নাম্বাৰ 6 to 9 চিট প্লেনৰ সম্পৰ্কত খুব সুন্দৰকৈ দিয়া আছে গতিকে নডেল টিচাৰ হেড টিচাৰ আৰু এক্সটাৰ্নেল ইভালুৱেটৰ এই তিনিওজনে এই বস্তুটো অকণমান যদি চাই লয় তেতিয়াহ'লে খুব সুন্দৰভাৱে পৰীক্ষাটো পৰিচালনা হ'ব পৰীক্ষাটো যিটো মানে হ'ব আমাৰ যিটো আমাৰ স্কলাষ্টিকৰ যিটো পৰীক্ষা চলি থাকিব এই পৰীক্ষাৰ টাইম টেবুলটো অকণমান বেলেগ ক্লাছ 1ৰ কাৰণে তেওঁলোকৰ ক্লাছ 1 আৰু 2 তেওঁলোকে কিন্তু মানে সেম ক্লাছত বহিব পাৰিব নিজৰ ক্লাছৰ ল'ৰা ছোৱালীবোৰ একেলগে বহিব তেওঁলোকৰ ক্ষেত্ৰত মিক্স আপৰ কথাটো অহা নাই চিট প্লেনৰ তেওঁলোকে বহিব পাৰিব আৰু তেওঁলোকৰ সময়টো ক্লাছ 1ৰ পৰীক্ষাটো 60 মিনিট অৰ্থাৎ 1 ঘণ্টাত শেষ হৈ যাব আৰু ক্লাছ 2ৰ পৰীক্ষাটো মানে 90 মিনিটত শেষ হৈ যাব আৰু বাকী 3 অনৱাৰ্ডছ ওপৰলৈকে তেওঁলোকৰ সময়সীমাটো 2.5 ঘণ্টা মানে 150 মিনিট গতিকে তেওঁলোকৰ সেইখিনি সময়ত পৰীক্ষাটো শেষ হ'ব গতিকে এই সময়খিনি কোনোবা স্কুল ধৰক কেৱল LP স্কুল ক্লাছ 1 to 5 আছে কোনোবা UP আপাৰ প্ৰাইমেৰী স্কুল আছে ক্লাছ মানে 6 to 8
আৰু কোনোবা অনলি ছেকেণ্ডাৰী অনলি ক্লাছ 9 আছে এইবিলাক ক্ষেত্ৰত অলপ কিছু সাল সলনি হ'ব নিয়মবোৰ সাল সলনি অন্য একো নহয় তাৰমানে এইটোহে যে এক্সটাৰ্নেল ইভালুৱেটৰ এজন কনচিয়াছ থাকিব লাগিব যে তেওঁ পৰীক্ষা যদি কম্পজিট স্কুল এখনত লৈ আছে ছাপ'জ ক্লাছ 1 to 9 আছে তেনেকুৱা ধৰণৰ বিদ্যালয় আছে আমাৰ এমেলগেমেটেড হৈ বহু বিদ্যালয় তেনেকুৱা হৈছে ক্লাছ 1 পৰা 9 লৈকে আছে বা 10 লৈকে আছে তেনেকুৱা বিদ্যালয়বিলাকত কি হয় যে তেওঁ পৰীক্ষাটো যদি সকলোৰে সময় একেটা বুলি ভাবি থাকে তেতিয়াহ'লে আকৌ অলপ খেলিমেলি হ'ব কাৰণ ক্লাছ 1 2 ল'ৰা ছোৱালীবোৰ আগতীয়াকৈ অকণমান ছুটি দিব লাগিব তেওঁলোকৰ টাইম টেবুলবোৰ আপাৰ ক্লাছৰ লগত নিমিলে সেইকাৰণে সেই দিশটোত অকণমান এক্সটাৰ্নেল ইভালুৱেটৰে গুৰুত্ব দিব লাগিব লগতে পৰীক্ষা যেতিয়া চলি থাকিব তেতিয়া এক্সটাৰ্নেল ইভালুৱেটৰে কিন্তু প্ৰত্যেকটো ৰুমত তেওঁ ভিজিট কৰি থকাটো মানে ঘূৰি থকাটো খুব সুন্দৰভাৱে পৰীক্ষাটো যাতে মানে হৈ আছে তাতে যাতে কোনো মেল প্ৰেক্টিছ নহয় কাৰণ কিছুমান ক্ষেত্ৰত কিছুমান বিদ্যালয় কিছুমান শিক্ষকে তেনেকুৱা ধৰণৰ মানে গ্ৰেডিঙৰ যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনৰ মানে ভাল গ্ৰেডিং এটা পোৱা আশাত হয়তো তেনেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰে বুলি অভিযোগ আছে মই এইটো নিজাকে মই দেখা নাই বা সেইটো বিষয়ত মই স্পষ্টকৈ ক'ব নোৱাৰোঁ কিন্তু যিহেতু অভিযোগ আছে সেই অভিযোগটো সঁচা যদি হয় তেতিয়াহ'লে এক্সটাৰ্নেল ইভালুৱেটৰে ডেফিনেটলি সেইটোৰ ওপৰত ব্যৱস্থা লোৱাটো দৰকাৰ সেইকাৰণে সেইটো তেওঁ যদি ঘূৰি থাকে তেতিয়াহ'লে নিশ্চয় তেনেকুৱা ধৰণৰ এটা সুবিধা নহ'ব আৰু এটা খুব ট্ৰান্সপাৰেণ্টলি পৰীক্ষাটো হ'ব আৰু তেতিয়া অসম চৰকাৰে যিটো ব্যৱস্থা যি সদিচ্ছাৰে এই কামটো কৰিবলৈ গৈ আছে তেতিয়াতো এটা সফল হ'ব বুলি মই ভাবোঁ আৰু কোন ক্লাছে নিজে মানে OMR ফিল আপ কৰিব পাৰিব হয় ক্লাছ 1 আৰু 2 তেওঁলোকৰ কাৰণে OMR শিক্ষকে ইনভিজিলেটৰে নিজাকে ফিল আপ কৰি দিব তেওঁলোকৰ প্ৰত্যেকৰে কুৱেশ্যনবোৰ MCQ হয় মাল্টিপল চইজে হয় কিন্তু ক্লাছ 1 2ৰ কাৰণে অপশ্যন দুটা থাকিব A B এই দুটাৰ ভিতৰতে এটা এনচাৰ হ'ব গতিকে তেওঁলোকৰ যিখিনি তেওঁলোকে কেৱল আৰু তেওঁলোকক ৰিড আউট কৰি দিব কুৱেশ্যনটো যিজন ইনভিজিলেটৰ থাকিব তেওঁ পঢ়ি শুনাই দিব প্ৰশ্নটো আৰু সেইমতে তেওঁলোকে কেৱল নিজৰ প্ৰশ্নখনত টিক মাৰি দিব আৰু সেইটো চাই পেলাই পিছত ইনভিজিলেটৰে তেওঁলোকৰ OMRবোৰ ইণ্ডিভিজুৱেল মানে OMR নহয় পাৰ্চনেলাইজ নহয় তাৰমানে ক্লাছ 1ৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে এখনে OMR যদি ষ্টুডেণ্ট বেছি আছে দুখন হ'ব সেইটো বেলেগ কথা মানে একেখনতে তেনেকৈ থাকিব আৰু টিচাৰজনে সেইখিনি চাই OMRত উঠাব ক্লাছ 1 and 2 কাৰণে আৰু বাকী 3 অনৱাৰ্ডছ এইটো পাৰ্চনেলাইজ OMR হ'ব প্ৰত্যেকজন ষ্টুডেণ্টে নিজৰ নামত OMRখিনি নিজে নিজে ফিল আপ কৰিব লাগিব ইয়াত টিচাৰৰ ৰোল নাই আৰু টিচাৰ ৰোল এটা আছে লাষ্টৰ ফালে যিকেইটা স্কিলৰ কুৱেশ্যন থাকিব স্কিলৰ কুৱেশ্যনকেইটা কিন্তু ষ্টুডেণ্টে ফিল আপ নকৰে তাত এটা মানে ৰাইটিং স্কিল থাকিব ৰিডিং স্কিল থাকিব নিউমেৰেচি থাকিব ইয়াত কেইটামান প্ৰশ্ন থাকিব মেইনলি 5টা প্ৰশ্ন থাকে গতিকে সেই 5টা প্ৰশ্নৰ উত্তৰখিনি কৰিব পৰাকৈ ব্যৱস্থা শেষৰ ফালে প্ৰশ্নখনৰ শেষৰ ফালে ব্লেংক স্পেচ দিয়া থাকিব সেইখিনিত ষ্টুডেণ্টে কৰিব আৰু সেইখিনি মানে আমাৰ যিটো পৰীক্ষা চলি থাকিব পৰীক্ষা শেষ হোৱাৰ পিছত ইনভিজিলেটৰসকলে সেইখিনি আকৌ মানে পৰীক্ষা কৰিব বা ইভালুৱেশ্যন কৰিব এক্সামাইন কৰাৰ পিছত তেওঁলোকে মাৰ্কিং কৰিব আৰু সেই মাৰ্কিং অনুসৰি টিচাৰসকলে সেইটো OMRলৈ মাৰ্কটো ট্ৰান্সফাৰ কৰিব সেইখিনি সেই স্কিলৰ কুৱেশ্যনকেইটা ষ্টুডেণ্টে ক্লাছ 3 অনাৰ্ছ নিজাকৈ কৰিব নালাগে এইবাৰ গুণোৎসৱত নতুন কিবা সংযোজন বা কিবা সাল সলনি হৈছে নেকি নতুন কেইটামান বিষয় সংযোজন হৈছে এইবাৰ গুণোৎসৱত মূলতঃ আমাৰ এইবাৰ এটা মোবাইল এপ গুণোৎসৱ 2025 এটা মোবাইল এপ এটা লঞ্চ হৈছে তাৰমানে যোৱা বছৰলৈকে যিসকল এক্সটাৰ্নেল ইভালুৱেটৰ তেওঁলোকৰ যিবোৰ ৰিপৰ্ট ছাবমিট কৰিব লগা হৈছিল অনলাইন সেইটো গুণোৎসৱ পৰ্টেলত গৈ পেলাই সেইটো ছাবমিট কৰিব লগা হৈছিল আৰু এইবাৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলে তেওঁলোকে নিজৰ মোবাইলত সেই এপটো ইনষ্টল কৰি লৈ তেওঁলোকে নিজৰ মোবাইল নাম্বাৰেদি ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰেদি লগ ইন কৰিব পাৰিব আৰু তাতে তেওঁলোকে ডিটেইলছ পাব ডিটেইলছ মানে কি পাব যে যোৱা বছৰ যিজন এক্সটাৰ্নেল ইভালুৱেটৰ আছে ধৰি ল'লোঁ মই কোনোবা এখন বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে গৈছোঁ যিখন বিদ্যালয়ত গৈছোঁ সেইখন বিদ্যালয়ত যোৱা বছৰ লাষ্ট ইয়েৰ কোনোবা এজন এক্সটাৰ্নেল আহিছিল আৰু তেওঁ এটা অবজাৰভেশ্যন ৰিপৰ্ট দিছিল সেই অবজাৰভেশ্যন ৰিপৰ্টটো এবাৰ মোৰ পৰ্টেলত বা মই গুণোৎসৱ যিটো আমাৰ মোবাইল এপ সেই মোবাইল এপৰ ডেছবৰ্ডত মই বিচাৰিলে মই এইটো পাম গতিকে সেইটো এটা নতুন সংযোজন যে এইবাৰ মই তেওঁ দিয়া ৰিপৰ্টটো চাব পাৰিম গতিকে সেই ৰিপৰ্টটো মই চাই লৈ পেলাই মই বিদ্যালয়খনৰ পৰা মই জানিব বিচাৰিম যে যোৱাবাৰ তেখেতে যিখিনি ৰিকমেণ্ডেশ্যন দিছিল বা যিখিনি অবজাৰভেশ্যন দিছিল সেইখিনিৰ ওপৰত বিদ্যালয়খনে কি ব্যৱস্থা কৰিলে কিবা ব্যৱস্থা গ্ৰহণ কৰিলে নে নাই বা যিখিনি শ্বৰ্টফল আছিলে সেইখিনিৰ কাৰণে বিদ্যালয়খনে কিবা চেষ্টা কৰিলে নে নাই সেইখিনি মই জানিবৰ কাৰণে চেষ্টা কৰিম সেইটো যদি মই এক্সটাৰ্নেল ইভালুৱেটৰ হওঁ সেইটো মোৰ এটা দায়িত্ব থাকিব আৰু সেইটো যদি কৰিছে আৰু যদি নাই কৰা
যিয়ে কৰিছে বা নাই কৰা যিয়ে হওক সেইটোৰ ওপৰত আকৌ এটা আমাৰ ৰিপৰ্ট দিব লাগিব এটা নতুন কথা আহিলে তাৰ উপৰিও তাৰমানে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেইটো হ'ল যে স্কুলৰ ইউনিফৰ্মখিনি কোৱালিটি হৈছে নে নাই যাতে কোৱালিটি ইউনিফৰ্মটো যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পায় সেইটোৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰিছে আৰু সেইকাৰণে এইটো এটা নতুন সংযোজন যে ছাত্ৰ ছাত্ৰীসকলে ভাল ইউনিফৰ্ম পাইছে নে নাই সেইটো চাবৰ কাৰণে এতিয়া কথাটো হ'ল কি গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেটৰ এজনে গৈ পেলাই ইউনিফৰ্ম এযোৰৰ কোৱালিটিটো চেক কৰি দিয়াটো ইমান সহজ কথাও নহয় তথাপি বিদ্যালয়খনে এক্সটাৰ্নেল ইভালুৱেটৰৰ সন্মুখত এযোৰ মানে ইউনিফৰ্ম ডিছপ্লে কৰি ৰাখিব তেওঁ সেইটো চাব পাৰিব কিন্তু মূলতঃ তেওঁ চাবলগীয়া বিষয় ইউনিফৰ্মৰ ক্ষেত্ৰত যে কেইটামান ক্ৰাইটেৰিয়া আছে যে বিদ্যালয়খনে যিখন যি ইউনিফৰ্ম সেই ইউনিফৰ্ম পাৰ্চেজৰ ক্ষেত্ৰত নিয়মবোৰ ফ'ল' কৰিছে নে নাই ধৰি ল'লোঁ স্কুলখনৰ SMC বা SMDC লগত আলোচনাৰ মৰ্মে কামটো কৰা হৈছে নে নাই আৰু যদি আলোচনা মৰ্মে কৰিছে তেতিয়াহ'লে তাৰ কাৰণে এটা মাৰ্কিঙৰ ব্যৱস্থা আছে যদি নাই কৰা তেতিয়াহ'লে 0 আৰু তাৰপিছত সেইখিনি কৰিছোঁ বুলি কৈছে ঠিকেই কিন্তু তাৰ তথ্য আছে নে নাই মানে প্ৰচিডিং মেইনটেইন হৈ আছে নে নাই যে সেইখিনি তাৰ কাৰণে যদি কৰিছে তেতিয়াহ'লে নম্বৰ আছে যদি নাই কৰা 0 এনেকুৱা ধৰণে এটা ইভালুৱেশ্যন হ'ব তাৰমানে আৰু কোৱালিটি টেষ্টিং তেওঁলোকে কৰাইছিলে নাই তাৰমানে তেওঁলোকক এটা নিৰ্দেশনা আছিলে তেওঁলোকে মানে ইউনিফৰ্মযোৰ কোৱালিটি টেষ্ট কৰাব লাগে কোৱালিটি টেষ্ট কৰাইছিলে নে নাই যদি কৰাইছিলে নম্বৰ এটা আছে যদি নাই কৰা নম্বৰটো নাপায় বিদ্যালয়খনে এই বিষয়বোৰ যিবোৰ পইণ্ট তাৰমানে থাকিব মূলতঃ তাৰমানে ইউনিফৰ্মৰ ক্ষেত্ৰত এক্সটাৰ্নেল ইভালুৱেটৰজনে সেই দিশকেইটা তাৰমানে চাব লাগিব এটা ঠিকে আছে নে নাই বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ স্পেচিয়েল নিড থকা ষ্টুডেণ্ট আছে গতিকে তেওঁলোকৰ ইভলিউশ্যনৰ ক্ষেত্ৰত কি ব্যৱস্থা আছে হয় স্পেচিয়েল নিডৰ ক্ষেত্ৰত মই যিখিনি আমাৰ CWSN বুলি কয় চিলড্ৰেন উইথ স্পেচিয়েল নিড তেওঁলোকৰ ক্ষেত্ৰত আছে মই সেইখিনি ক'ম তাৰ আগতে এটা বস্তু মোৰ থাকি গৈছে সেইটো মই কওঁ কি আমাৰ নতুন সংযোজন বুলি ক'লে মই প্ৰথম কথা ক'লো যে গুণোৎসৱৰ এপ এটা লঞ্চ হৈছে দ্বিতীয় কথা হ'ল যে আমাৰ ইউনিফৰ্মবোৰ তেনেধৰণে ইভালুৱেশ্যন কৰিব দিছে আৰু তৃতীয় কথা হ'ল কি এবাৰ আৰু এটা বস্তু আছে যে এই যিটো এক্সটাৰ্নেল ইভালুৱেটৰ ৰিপৰ্ট যোৱা বছৰৰ সেইটো চাব পাৰিব আৰু সেইটোৰ ওপৰত বেছ কৰি এটা ৰিপৰ্ট হ'ব 3 নম্বৰ কথা তাৰপিছত যিখন স্কুল ইভালুৱেশ্যন ফৰ্ম আছে তাতে কেইটামান নতুন সংযোজন যেনে চেনিটাৰী পেডৰ ব্যৱস্থা ক্লাছ 6 অনৱাৰ্ডছ ক্লাছবিলাকত এইটো ব্যৱস্থা বিদ্যালয়খনত আছে নে নাই তাৰ ওপৰত এটা ইভালুৱেশ্যন আছে তাৰপিছত স্কিলৰ মানে কেৰিয়াৰ কাউন্সেলৰ ওপৰত চেল আছে নে নাই এনেকুৱা ধৰণৰ তাৰোপৰি লাইফ স্কিলৰ ওপৰত তেওঁলোকৰ কিবা ক্লাছ হয় নেকি এই মানে সপ্তাহত এদিন হ'লেও বা হয় যদি কেনেধৰণে হয় এই বস্তুবোৰ অকণমান অলপ নতুন সংযোজন হৈছে সেইটো আৰু CWSNৰ কথা যিটো সুধিছে সেইটো আমাৰ জেনেৰেল গাইডলাইন অনুসৰি আমাৰ যিসকল স্পেচিয়েলি এবল চিলড্ৰেন বা চিলড্ৰেন উইথ স্পেচিয়েল নিড তেওঁলোকৰ কাৰণে এটা প্ৰথম কণ্ডিশ্যনটো হ'ল যে তেওঁলোকৰ সময়সীমাটো পৰীক্ষাৰ যিটো সময়সীমা এছেছমেণ্টৰ সেইটো তেওঁলোকৰ কাৰণে অলপ অধিক বেছিকৈ সময়সীমা দিয়া যাব আৰু তেওঁলোকৰ ক্ষেত্ৰত যদি তেওঁলোকে ৰিডিঙৰ ক্ষেত্ৰত অসুবিধা পায় গতিকে তেওঁলোকক ৰিডিং দি দিয়াত যিজন ইনভিজিলেটৰ থাকে তেওঁক সহায় কৰি দিব লাগিব তেওঁলোকে যদি প্ৰয়োজন বোধ কৰে যে কিবা নিউমেচেৰীৰ ক্ষেত্ৰত কেলকুলেটৰ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে সেইটো তেওঁলোকক প্ৰভাইড কৰিবৰ কাৰণে এলাউ কৰা যাব আৰু তেওঁলোকে যিকোনো টেকন'লজি যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে সেইখিনি তেওঁলোকৰ কাৰণে এলাউ কৰা যাব আৰু কিছুমান এনেকুৱা আছে যে তেওঁলোকৰ চিটিং এৰেঞ্জমেণ্টটো সুকীয়া হ'ব সেইখিনি বস্তুৰ তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা থাকিবই আৰু তাৰ উপৰিও লাষ্ট ট্ৰেইনিঙত এজন টিচাৰে এক্সটাৰ্নেল ইভালুৱেটৰ এজনে কুৱেশ্যন কৰিছিল তেওঁ কৈছিল যে মেণ্টেলি ৰিটাৰ্ডেড যদি ষ্টুডেণ্ট থাকে তেওঁৰ কাৰণে কেনেকুৱা ধৰণৰ কি হ'ব ব্যৱস্থাটো মেণ্টেলি ৰিটাৰ্ডেড ষ্টুডেণ্ট থাকিলে আচলতে কি হয় সেইটো আগতীয়াকৈ স্কুলে ৰিপৰ্ট কৰে আৰু সেই ওপৰত বেছ কৰি পেলাই কুৱেশ্যনৰ যিটো ছেটিং সেইটো কুৱেশ্যন ছেটিংটো অলপ বেলেগ হয় সেইটো কেনেকুৱা লেভেলৰ মেণ্টেলি ৰিটাৰ্ডেড হয় সেইটোৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যন ছেটিংটো হয় তাৰ কাৰণে এটা স্পেচিয়েল গাইডলাইন বিদ্যালয়খনে আগতীয়াকৈ পায় আৰু সেইমতে তাৰ কাৰণে এৰেঞ্জমেণ্ট কৰা যায় তাত এক্সটাৰ্নেল ইভালুৱেটৰজনে ইমান হেডেক ল'বলগীয়া কথা নাই বা চিন্তা কৰিবলগীয়া কথা নাই সেইখিনি বিশেষভাৱে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰা থাকে গুণোৎসৱত LO বা CRCC সকলৰ বিশেষ ভূমিকা থাকে গতিকে তেওঁলোকৰ ডিউটি বা ৰেছপঞ্চিবিলিটিসমূহ কেনেকুৱা ধৰণৰ হয় LO বা CRCC সকলৰ গুণোৎসৱত গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁলোকে আচলতে মানে খুব মানে ক্ৰুচিয়েল ৰোল এটা তেওঁলোকে প্লে কৰিব লগা হয়
তেওঁলোকে প্ৰথম পৰ্যায়ত তেওঁলোকৰ আণ্ডাৰত এজন এলঅ' বা CRCC আণ্ডাৰত বহুকেইখন বিদ্যালয় পৰে তেওঁলোকে বিদ্যালয় কেইখন তেওঁৰ আণ্ডাৰত যিমানখিনি বিদ্যালয় আছে সেই বিদ্যালয় কেইখনৰ প্ৰথমে এটা ৰুট মেপ তৈয়াৰ কৰিব লাগে যে কোনখন বিদ্যালয়লৈ কেনেকৈ যাব এক্সটাৰ্নেল ইভালুৱেটৰজন যিহেতু বাহিৰৰ পৰা আহিব গতিকে তেওঁক সেই বিদ্যালয়খনলৈ যোৱা ব্যৱস্থাটো কেনেধৰণে কৰিব এই গোটেই কথাবোৰ ৰুট মেপটোৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে এলঅ'জনে প্ৰথমে ৰুট মেপটো তৈয়াৰ কৰিব লাগিব আৰু অফিচৰ লগত মূল যোগাযোগকাৰী হিচাপে এলঅ'জন থাকিব তেওঁ অফিচৰ লগত যোগাযোগ কৰিব আকৌ স্কুলৰ লগত যোগাযোগ কৰিব থাকিব স্কুলৰ লগত এলঅ'ৰ লগত অফিচ মানে এটা মানে মেডিয়েটৰ হিচাপে তেওঁ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি থাকিব এটা তেওঁৰ দায়িত্ব থাকিব আৰু দ্বিতীয় কথা হ'ল কি যিখিনি কুৱেশ্যন পেপাৰ আহিব OMR চিট আহিব এইবোৰ অফিচে এলঅ' হাতত দিব এলঅ' হাতত দিয়াৰ পিছত প্ৰায় 15 দিন আগতেই মানে এলঅ'য়ে সেইখিনি বস্তু ৰিচিভ কৰিব আৰু তাৰপিছত 7 দিন থাকোঁতেই স্কুলবিলাকক সেইখিনি এলঅ'য়ে হেণ্ডঅভাৰ কৰিব আৰু এলঅ'য়ে যেতিয়া স্কুলবিলাকক হেণ্ডঅভাৰ কৰিব তেতিয়া বিদ্যালয়ৰ কাম হ'ব কি যে তেওঁলোকৰ বিদ্যালয়লৈ যিবোৰ পাৰ্চনেলাইজ OMR চিট আহিছে বা যিবোৰ OMR চিট আহিছে সেইবোৰ সঠিকভাৱে আহিছে নে নাই কোনোবা ষ্টুডেণ্টৰ নাম মিষ্টেক হৈ আহিছে নেকি বা কোনোবা ষ্টুডেণ্টৰ মানে অহা নাই নেকি যে এই বস্তুবোৰ বিদ্যালয়ে প্ৰথম পৰ্যায়ত চেক কৰিব আৰু চেক কৰি পেলাই লগে লগে সেম ডে ইমিডিয়েটলি এলঅ'ক সেইখিনি জনাব আৰু এলঅ'য়ে সেইখিনি অফিচক জনাব ব্লক লেভেলত আৰু ব্লক লেভেলে আকৌ সেইখিনি ডিষ্ট্ৰিক্ট লেভেললৈ জনাব ডিষ্ট্ৰিক্ট লেভেলে আকৌ সেইখিনি ষ্টেট লেভেলত জনাব আৰু ষ্টেট লেভেলে তাৰ কাৰণে যিখিনি প্ৰপাৰ এৰেঞ্জমেণ্ট কৰিব লাগে সেইখিনি কৰিব গতিকে এলঅ'য়ে সেইখিনি কাম কৰাৰ উপৰিও আমাৰ বিদ্যালয়সমূহৰ যিজন নডেল টিচাৰ বিদ্যালয়সমূহৰ যিবোৰ হেড টিচাৰ তেওঁলোকক অৰিয়েণ্ট কৰাটো আচলতে এলঅ'জনৰ দায়িত্ব থাকে গতিকে সেইখিনি এটা মুখ্য ভূমিকা বুলি ক'ব লাগিব গতিকে ডেফিনেটলি এলঅ'জনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে এই দিশত এক্সটাৰ্নেল ইভালুৱেটৰ ডিউটি আৰু ৰেছপনচিবিলিটি এতিয়ালৈকে আপুনি যিখিনি ক'লে তাৰ উপৰিও আৰু কিবা ডিউটি ৰেছপনচিবিলিটি থাকিব নেকি হয় এক্সটাৰ্নেল ইভালুৱেটৰজনৰ বহুত ভূমিকাই আছে যে ৰাতিপুৱাৰ পৰা মৰ্ণিং এছেম্বলিৰ পৰা গুণোৎসৱ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱালৈকে তেওঁৰ বহুখিনি দায়িত্ব আছে প্ৰথম পৰ্যায়ত তেওঁ আহি মৰ্ণিং এছেম্বলি যিখিনি ইভালুৱেশ্যন কৰিলে তাৰপিছত তেওঁ চিট প্লেনটো ভেৰিফাই কৰিলে ইনভিজিলেটৰসকলৰ লগত অকণমান ব্ৰিফিং কৰিলে তাৰপিছত তেওঁ পৰীক্ষাটো সুচাৰুৰূপে পালন কৰাৰ পিছতে তেওঁ কৰিবলগীয়া কাম আছে যে তেওঁ যি সময়ত ইনভিজিলেটৰসকলে বা টিচাৰসকলে যিখিনি আমাৰ স্কিলৰ কুৱেশ্যন আছে সেইখিনি ইভালুৱেশ্যন কৰি থাকিব সেই সময়খিনিত তেওঁ দুটা কাম কৰিব পাৰিব স্কুলৰ যি ইভালুৱেশ্যন হ'ব সেই স্কুল ইভালুৱেশ্যন আৰু ৰিডিং স্কিল এই দুটা মানে যথেষ্ট সময় পাব সেইখিনি সময়ত তেওঁ এই দুটা কাম কৰিব পাৰিব গতিকে এইখিনি তেওঁ কৰাৰ পিছত স্কুল ইভালুৱেশ্যনৰ ফৰ্মখন অলৰেডি বিদ্যালয়ে কৰাই থাকিব তাত তেওঁ টেলি কৰি পেলাই য়েছ ন মানে যদি ক'ৰবাত কাৰেকশ্যন কৰিব লগা হয় সেইখিনি কৰিব সেইখিনি কৰাৰ উপৰিও তেওঁ বিদ্যালয়খনৰ কমিউনিটি পাৰ্টিচিপেশ্যন কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি কি আছে এইখিনি গোটেই বস্তুবোৰ তেওঁ খুব সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিব কিয়নো সেইখিনি তেওঁৰ পৰ্যবেক্ষণৰ ওপৰত বেছ কৰি পেলাই তেওঁৰ ৰিপৰ্টটো হ'ব আৰু সেই ৰিপৰ্টটোৰ ওপৰত বেছ কৰি গভৰ্ণমেণ্টে তাৰ ওপৰত কিবা ব্যৱস্থা ল'বলগীয়া থাকিলে ল'ব গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ কোনোবা বিদ্যালয় যদি নাইও বা ভাল নহয় তাৰ মানে এইটো নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে বিদ্যালয়খনৰ গ্ৰেডিং কম হ'ল কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ কোনো ধৰণৰ নম্বৰ নাই সেইটো বিদ্যালয়ে কৰিব পৰা বস্তু নহয় এইটো চৰকাৰে কৰিব গতিকে এক্সটাৰ্নেলজনে সেই কথাটো গুৰুত্ব এইকাৰণেই দিব লাগে যাতে সঠিক তথ্য এটা মানে চৰকাৰলৈ যায় ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ যাতে যায় আৰু যাৰ জৰিয়তে চৰকাৰে ব্যৱস্থা গ্ৰহণ উদাহৰণস্বৰূপে এতিয়া যোৱা বছৰ বহু এক্সটাৰ্নেল ইভালুৱেটৰে বহিমূল্যাসকলে তেওঁলোকে ৰিপৰ্টত দিছিল বহু স্কুলৰ এটাই শ্ৰেণীকোঠা মানে এটা হল ঘৰ তাতে ক্লাছ 1 to 5 মানে একেটা হল ঘৰতে সকলোৱে পঢ়ে তো য'ত পাৰ্টিশ্যনৰ প্ৰয়োজন আছিল আৰু সেইটো ৰিপৰ্ট গভৰ্ণমেণ্টৰ ঘৰলৈ যোৱাৰ পিছত প্ৰায় 9,000খন পাৰ্টিশ্যন ৱাল গভৰ্ণমেণ্টে লাষ্ট ইয়াৰ বনাবৰ কাৰণে সক্ষম হ'ল গতিকে এইটো এটা গুড ইনিচিয়েটিভ এইটো সেইকাৰণে এক্সটাৰ্নেল ইভালুৱেটৰজনে এই গোটেই বস্তুবোৰ সুন্দৰভাৱে পৰ্যবেক্ষণ কৰি তেওঁৰ ৰিপৰ্টটো ছাবমিট কৰা দৰকাৰ আৰু ৰিপৰ্টটো তেওঁ ছাবমিট ক'ত কৰিব অনলাইনে কৰিব অনলাইন ছাবমিট কৰিব তেওঁৰ যিটো মোবাইল এপ থাকিব সেই মোবাইল এপত গৈ পেলাই ছাবমিট কৰিব আৰু কোনোবাই যদি মোবাইল নহয় লেপটপৰ জৰিয়তে বা পৰ্টেলত গৈ ছাবমিট কৰিব খোজে তাতো তেওঁ ছাবমিট কৰিব পাৰিব তেওঁৰ মোবাইল নাম্বাৰে দি পেলাই লগ ইন কৰিব মোবাইল নাম্বাৰে তেওঁ পাছৱৰ্ডটো তেওঁ চেঞ্জ কৰি ল'ব লাগিব পিছত প্ৰথম পৰ্যায়ত তেওঁ লগ ইন কৰোঁতে নিজৰ মোবাইল নাম্বাৰটোৱে ইউজাৰ ID আৰু নিজৰ মোবাইল নাম্বাৰটোৱে পাছৱৰ্ড সেইটো যেতিয়া এবাৰ হেৰি হ'ব তাৰপিছত নেক্সট তেওঁ এইটো পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব চেঞ্জ কৰাৰ পিছত তেওঁ নিজৰ এইটো খুলিব পাৰিব তাতে স্কুল ইভালুৱেশ্যন
আৰু তেওঁ এটা পাৰ্চনেল অবজাৰভেশ্যন ৰিপৰ্ট দুটা বস্তু থাকিব ধৰি ললো কোনোবা এখন বিদ্যালয়ত তিনিজন এক্সটাৰ্নেল ইভালুৱেটৰ পৰিছে য'ত ষ্টুডেণ্টৰ সংখ্যা বেছি আছিল 250 জনলৈকে সাধাৰণতে এজন এক্সটাৰ্নেল ইভালুৱেটৰ দিয়ে 250 জনৰ ওপৰত হ'লে দুজন বা 500ৰ ওপৰত হ'লে তিনিজন এনে ধৰণৰ এক্সটাৰ্নেল ইভালুৱেটৰ দিয়া যায় তেতিয়া মানে প্ৰশ্ন হয় এক্সটাৰ্নেল ইভালুৱেটৰ কেইজনৰ মাজত আকৌ মান ডাউট হয় যে মানে স্কুল ইভালুৱেশ্যন ৰিপৰ্টটো আমি বেলেগে সাবমিট কৰিব লাগিব নেকি এটা আসলতে তেনেকুৱা নহয় এক্সটাৰ্নেল ইভালুৱেটৰ তিনিজনৰ ভিতৰত বা দুজন যদি পৰিছে দুইজনৰ ভিতৰত স্কুল ইভালুৱেশ্যনৰ ৰিপৰ্ট এটাই হ'ব যিকোনো এজনে সাবমিট কৰিলে বাকি কেইজনৰ কাৰণে হেতু ব্লক হৈ যাব আৰু বাকি তেওঁলোকৰ যেটো পাৰ্সোনাল অবজাৰভেশ্যন ৰিপৰ্ট সেই ৰিপৰ্টটো কিন্তু নিজাকে এটো সাবমিট কৰিব পাৰিব তেওঁলোকে আৰু হেতু তেওঁলোকে সেম ডে কৰা দৰকাৰ কাৰণ কেতিয়াবা কি হয় যে এজন এক্সটাৰ্নেল ইভালুৱেটৰ আন্ডাৰত তিনিখন বিদ্যালয় পৰে তিনিটা বেলেগ দিনত কিন্তু তিনিখন তেওঁলোকে যদি একেলগে গোটেই কেইখন কৰিম বুলি ভাবে কেতিয়াবা ৰিপৰ্টৰ অকমান মানে খেলিমেলি হয় যে এ নামৰ স্কুলখনত মই গৈছিলো বি নামৰ সি নামৰ স্কুলখনত তিনিখন স্কুলত গৈছিলো মই আজি 4 নম্বৰ দিনাখন মই ৰিপৰ্ট সাবমিট কৰিব গৈ আছো তেতিয়া মোৰ এৰ তথ্য হয়তো বিত অলপ মানে খেলিমেলি হৈ যোৱা মানে সংযোগ হৈ যাব পাৰে যেনেকৈ যোৱাবাৰ এখন বিদ্যালয়ত এনেকুৱা এটা ভুল ধৰা পৰিছে যে এক্সটাৰ্নেল ইভালুৱেটৰ ৰিপৰ্ট দিলে এখন স্কুলৰ বাউণ্ডাৰী ৱাল নাই অথচ সেই স্কুলখনৰ কিন্তু খুব সুন্দৰ বাউণ্ডাৰী ৱাল আছিল গতিকে বেলেগ এখন স্কুলত নাছিল তেওঁৰ ৰিপৰ্টটো সাবমিট কৰোতে সিখনৰ ৰিপৰ্টটো ইখনত আহিল সেইকাৰণে সেম ডে এক্সটাৰ্নেল ইভালুৱেটৰ জনে ৰিপৰ্টটো সাবমিট কৰা দৰকাৰ আৰু ৰিপৰ্টটো সাবমিট স্কুলতে কৰিব পাৰে আজিকালি সকলোতে নেটৰ ব্যৱস্থা খুব সুন্দৰে ভালেই যদি অকনমান যদি বেয়াও থাকে এপত আমাৰ বিশেষ মোবাইল এপত ইমান নেটৰ প্ৰয়োজনো নহয় মানে পোৰ্টেলত গলে যিমানখিনি প্ৰয়োজন হয় তাৰপৰি তেওঁলোক এক্সটাৰ্নেল ইভালুৱেটৰ জনৰ এই গোটেই পৰীক্ষা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া আমাৰ যিসকল ইনভিজিলেটৰে স্কিলৰ কোৱেশ্চনবোৰ মানে ইভালুৱেশ্যন কৰিব ইভালুৱেশ্যন কৰাৰ পিছত তেওঁলোকৰ সেই ইভালুৱেশ্যন প্ৰক্ৰিয়াটো সঠিক হৈছে নে নাই হেতু এটা মন কৰিবলগীয়া বিষয় মানে তাৰো এটা অভিযোগ আছে যে বহু মানে এক্সামিনাৰ বা ইভালুৱেটৰে ভালকৈ ইভালুৱেশ্যন নকৰি পেলাই নম্বৰবোৰ বেছিকে বহাই থৈ দিয়ে এটো এটা অভিযোগ গতিকে সেই অভিযোগটো সঁচানে মিছা হেতু সোৱা দায়িত্বটো ডেফিনেটলি এক্সটাৰ্নেল ইভালুৱেটৰ জনৰ আছে সেইকাৰণে তেওঁ মানে প্ৰতিটো ক্লাছৰ মিনিমাম 4খন 5খন বহি ঠিক ঠাক মানে ভালকৈ ইভালুৱেশ্যন হৈছে নে নাই হেতু সোৱা দৰকাৰ যদি ঠিকে আছে তেতিয়া হলে সেইখিনি মাৰ্কছখিনি যিখিনি আমাৰ ইভালুৱেটৰ থাকিব তেওঁলোকে OMRলে সেইখিনি ট্ৰান্সফাৰ কৰিব পাৰিব এইখিনি গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠাৰ পিছত ক্লাছ ওয়াইজ এতিয়া আহিব দায়িত্ব এক্সটাৰ্নেল ইভালুৱেটৰ পেকেজিং সেইখিনি কিন্তু খুব গুৰুত্বপূৰ্ণ কথা কাৰণ ফাইনেল পেকেজিং হৈ যোৱাৰ পিছত তাক আৰু খুলিব পৰা নাযাব সেই কাৰণে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এটা কথা মানে খুব সিৰিয়াসলি ল'ব লাগে আৰু জনা দৰকাৰ হেতু হল যে আমাৰ যিবিলাক স্কুলত ক্লাছ 1 আৰু 2 আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত তাৰ মানে পেকেট আমাৰ 4টা হ'ব আৰু যিবিলাক স্কুলত 1 আৰু 2 নাই যেনে ইউপি মানে ক্লাছ 6 to 8 আছে বা কেৱল ক্লাছ 9 আছে বা 6 to 9 আছে এই এনেকুৱা ধৰণৰ বিদ্যালয় য'ত মানে ক্লাছ 1 আৰু 2 নাই তেওঁলোকৰ ক্ষেত্ৰত দুটা পেকেট কেনেকৈ হ'ব মই কৈ দিছো যে যিবিলাক মানে স্কুলত ক্লাছ 1 আৰু 2 থাকে তেওঁলোকৰ কাৰণে প্ৰথমে এনভলপত ভৰাব লাগে OMR বোৰ যিবোৰ ফিল আপ OMR বোৰ এনভলপত ভৰাব লাগে ক্লাছ 1 টো সেপাৰেটলি ভৰাব লাগে এটা পেকেট হল ক্লাছ 2 সেপাৰেটলি ভৰাব লাগে দুটা পেকেট হল ক্লাছ 3 অনৱাৰ্ডছ এটা পেকেটত যাব তিনটা পেকেট হল আৰু 4 নম্বৰ পেকেটটো হল যে তেওঁলোকৰ যেটো OMR বেস এটেন্ডেন্স ষ্টুডেন্টৰ যেটো এটেন্ডেন্স সেই এটেন্ডেন্সটো 4 নম্বৰ পেকেট তাৰছ এই 4টা পেকেট আকৌ পিছত এটা পেকেজ আমাৰ যেটো এটা পলিথিন ফাইনাল পেকেজ হ'ব তেতে ফাইনাল পেকেজত এটো হ'ব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ সকলে সেই পেকেজিঙৰ সময়ত নডেল টিচাৰ হেড টিচাৰ আটায়ে মিলি পেকেটটো কৰিব লাগে আৰু প্ৰয়োজন হলে যদি কিবা কনফিউজ হয় মেনুৱেলখনত খুব সুন্দৰকৈ দিয়াই আছে তেওঁলোকে সেইখন গাইডলাইন সন্মুখত ৰাখি লৈ পেলাই যাতে কৰে কিন্তু কথা মনত ৰাখিব লাগে এটাই যদি 1 2 ক্লাছ আছে তেতিয়ালে পেকেট 4টা যদি নাই তেতিয়ালে দুটা এটা খুব সহজ আৰু এনেকুৱা হয় যে কেতিয়াবা CRC সকল বা LO সকল নহালৈকে পেকেট কৰিব নোৱাৰিব নেকি তেনেকুৱা ধৰণৰ কিছুমান থাকে এনেকুৱা নহয় পেকেটিং যদি ভালকে কৰিব পাৰে তেতিয়ালে তেওঁলোকে পেকেজিং আগতীয়াকে কৰি এক্সটাৰ্নেল ইভালুৱেটৰ সকলে হেড টিচাৰৰ হাতত পেকেটটো হেণ্ডঅভাৰ কৰিব পাৰিব আৰু এটেন্ডেন্সৰ ক্ষেত্ৰত এটা কথা কৰিব পাৰে যদিও এটো লিখিতভাৱে কোনো গাইডলাইন নাই তথাপি আমি ট্ৰেইনিং বিলাকত হেতু কথা কওঁ যে যিবোৰ আমাৰ মানে OMR বেস এটেন্ডেন্স আছে সেই এটেন্ডেন্স ষ্টুডেন্টৰ লোৱাৰ পিছত প্ৰয়োজন সাপেক্ষে স্কুলে
সেইখিনি ফটোকপি কৰি 2টা বা 3টা সেট ফটোকপি কৰিব পাৰে যে তেওঁলোকে নিজা ৰেকৰ্ডৰ কাৰণে স্কুলে এটা কপি ৰাখিব পাৰে এটেন্ডেন্সৰ আৰু কেতিয়াবা এল'জনে আহি পেলাই এটেন্ডেন্স এটা সেপাৰেটকৈ বিচাৰে গতিকে যদি আমি অৰিজিনেল সিটটো আমি এনভলপত ভৰাই পেকেজিং কৰি দিলোঁ গতিকে আমি আৰু CRC বা এল'ক আমি দিবলৈ হাতত নাথাকিব সেইকাৰণে যদি ফটোকপি কৰি ৰখা যায় অৰিজিনেলটো আমাৰ পেকেজত গ'ল বাকি ফটোকপি এটা এল' বা এটা স্কুলৰ কাৰণে ৰাখিব পাৰে সেইটো এটা ব্যৱস্থা আছে আমাৰ ইভলুটৰসকলক এই দুপৰীয়া আহাৰ খোৱাৰ কাৰণে MDM বা PM পোষণৰ কিবা বেলেগ ব্যৱস্থা আছে নেকি ইভালুটৰসকলৰ কাৰণে আচলতে তেনেকুৱা বিশেষ ব্যৱস্থা চৰকাৰে কৰিব দিয়াই নাই আৰু ইভালুটৰসকলক ৱেলকাম কৰাৰ ক্ষেত্ৰতো বিদ্যালয়সকলক তাৰমানে যে তেওঁলোকে বিভিন্ন ধৰণৰ বিদ্যালয়ে ইভালুটৰসকলক গামোচা জাপি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তুৱে যি ৱেলকাম কৰে সেই প্ৰক্ৰিয়াটো আচলতে বন্ধ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কৈছে যে ইভালুটৰসকলক যাতে এইবোৰ দি মানে তেওঁলোকক আচলতে ইভালুটৰসকলে যেতিয়া এইবোৰ বস্তু গৈ পেলাই মানে গ্ৰহণ কৰাৰ পিছত অকণমান হ'লেও মানে হিউমেন বিং অকণমান কিবা এটা ইম'শ্যন এটা আহি যায় বিদ্যালয়খনৰ প্ৰতি তেনেকুৱা যাতে মানে মই আপোনাৰ ঘৰত খাইছোঁ আৰু আপোনাৰ বিষয়ে নোৱাৰো কি বেয়াকৈ ক'ম বা কিয়নো ইমান ষ্ট্ৰিক্ট কৰিম এনেকুৱা ধৰণৰ কথা এটা আহি যায় আচলতে সেইকাৰণে গভৰ্ণমেণ্টে এটা খুব ভাল চিন্তা কৰিছে যে বিদ্যালয়সমূহে এক্সটাৰ্নেল ইভালুটৰসকলক কোনো ধৰণৰ তেনেকুৱা ফেলিচিটেশ্যন ব্যৱস্থা কৰিব নালাগে আৰু তেওঁলোকৰ কাৰণে বিশেষ আহাৰৰ ব্যৱস্থা কৰিব নালাগে তেওঁলোকক সাধাৰণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি মানে আগৰ মিড ডে মিল বুলি কৈছিলে MDM কৈছিলে এতিয়া PM পোষণ বুলি কয় সেই PM পোষণ সেই একেলগে ছাত্ৰ ছাত্ৰীসকলৰ লগত গ্ৰহণ কৰাৰ আৰু এটা উদ্দেশ্য আছে যে আচলতে কোৱালিটি হৈছে নে নাই অবভিয়াছলি সেইদিনাখন অকণমান কোৱালিটিটো হ'বই গতিকে কোৱালিটি হৈছে নে নাই সেইটো জৰিয়তে তেওঁ চাবও পাৰিলে PM পোষণৰ ক্ষেত্ৰত বিদ্যালয়ত যিসমূহ খাদ্য ছাত্ৰ ছাত্ৰীসকলক দিয়া যায় সেইখিনি ক্ষেত্ৰত এটা ইভালুৱেশ্যন পইণ্টটো আছে যিসকল বিদ্যালয় ইভালুৱেশ্যনৰ যিখন ফৰ্ম তাতে আছে যে সেই খাদ্য বিদ্যালয়ত ৰন্ধা বঢ়া কৰে দিয়ে নে নিদিয়ে বা বিদ্যালয়ৰ কাৰণে খাদ্যৰ যিখিনি সামগ্ৰী সেইবোৰ ভাল জেগাত ষ্ট'ৰ কৰি ৰাখে নে নাৰাখে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে নে নাৰাখে তেওঁলোকৰ কাৰণে মানে ৰন্ধা বঢ়া ব্যৱস্থা চব ঠিক হয় নে নহয় বা মেনু এখন যি আছে যে সপ্তাহটোত কোনটো দিনত কি খাদ্য খুৱাব লাগিব তাৰ সেই মেনুখন ভালকৈ ডিছপ্লে কৰি থোৱা আছে নে নাই বা সেইমতে খুৱাই নে নাই এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কিছু এক্সটাৰ্নেল ইভালুটৰজনে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি পেলাই সেইখিনি জানি লৈ পেলাই তাৰ ওপৰত ইভালুৱেশ্যন কৰিব পাৰিব গুণোৎসৱৰ আটাইখিনি বিষয়ে আপুনি ইয়াতে ধুনীয়াকৈ দাঙি ধৰিলে গুণোৎসৱৰ ওপৰত নডেল টিচাৰ বা এলু বা এক্সটাৰ্নেল ইভলুটৰসকলৰ কাৰণে আপুনি কি মতামত আগবঢ়াব খোজে মতামত বুলি ক'বলৈ গ'লে গুণোৎসৱ আচলতে এটা খুব সুন্দৰ প্ৰচেষ্টা চৰকাৰৰ এইটো এটা অতি সুন্দৰ প্ৰচেষ্টা ইয়াৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহৰ যি কোৱালিটি বা গুণগত মানদণ্ড উন্নয়নৰ কাৰণে যিটো প্ৰক্ৰিয়া গুণগত মানদণ্ড কি আছে চাব বিচৰা হৈছে চাব বিচাৰি পেলাই আকৌ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে এটা খুব সুন্দৰ কথা কিন্তু এইটো কৰিবলৈ যাওঁতে বিদ্যালয়সমূহৰ মাজত কম্পিটিশ্যন এটা এনেকুৱা হৈ যাব নালাগে যে তেওঁলোকে A গ্ৰেড পাইছে আমি A পাব লাগিব এইটো কৰিবলৈ যাওঁতে তাৰমানে এটা যিটো অভিযোগ আহি থাকে যে মানে কেতিয়াবা কোনো বিদ্যালয়ত মেল প্ৰেক্টিছ হয় মানে গ্ৰেড পোৱাৰ আশাত সেইটো হ'ব নালাগে সেইটো হ'লে কি হ'ব গভৰ্ণমেণ্টৰ যিটো মানে মূল উদ্দেশ্য সেই উদ্দেশ্যটো কেতিয়াও ছাকচেছ নহ'ব সেইকাৰণে মূল দায়িত্বত থকা নডেল টিচাৰ হেড টিচাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বা ইনভিজিলেটৰ এলঅ' আটাইৰে এটা মুখ্য ভূমিকা থাকিব তেওঁলোকে যদি খুব সুন্দৰভাৱে আন্তৰিকতাৰে যদি মানে কামটো কৰে তেতিয়াহ'লে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ এটা পৰ্যায়ত বহু ভাল হৈ আহিব যিটো চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি বৰ্তমানৰ অভিভাৱকসকলৰ যিটো অনীহা তেওঁলোকে যে চৰকাৰী খণ্ডত ল'ৰা ছোৱালী নপঢ়াই ব্যক্তিগত খণ্ডলৈ লৈ গৈছে সেই অনীহাটো লাহেকৈ নোহোৱা হ'ব আমাৰ বিদ্যালয়বোৰ ভাল হ'ব আমাৰ বিদ্যালয়ৰ কোৱালিটি ডেফিনেটলি ইম্প্ৰুভ হ'ব এইটো আশা কৰিব পাৰি কিন্তু ইয়াৰ কাৰণে আচলতে এইটো কোনো কেৱল চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লৈ থাকিলে নহ'ব ইয়াৰ কাৰণে আমি যিসকল তাত ইনভলভ থাকোঁ আমি কামটো খুব ট্ৰান্সপাৰেণ্টলি যদি কৰোঁ ডেফিনেটলি ভাল হ'ব বুলি মই আশাবাদী আপোনালৈ বহুত ধন্যবাদ থাকিল আপোনাৰ দিহা পৰামৰ্শ লগতে গুণোৎসৱৰ বিষয়ে বিশদভাৱে যিখিনি মন্তব্য আগবঢ়ালে গুণোৎসৱৰ লগত জড়িত সকলোৱে উপকৃত হ'ব শেষত আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ এইখিনি সোধাৰ কাৰণে ময়ো যিখিনি মোৰ নলেজত আছে মই এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে ধন্যবাদ